সাম্প্ৰতিক বিশ্বৰ এই আতংকময় পৰিস্থিতিত মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস, এটা কবিতাৰে মোৰ ভাৱ প্ৰকাশ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম জীৱশ্ৰেষ্ঠৰ দলিল। তই কিহৰ অহংকাৰত নিজকে জীৱশ্ৰেষ্ঠ বুলিছিলি? তই পক্ষীকো চেৰ পেলাই আকাশ ভ্ৰমিলি, জলচৰ পানীগুৰি টিকিং কৰি সাগৰ তুলি বিচৰণ কৰিলি। এতিয়া পিছে ক'ত গ'ল তোৰ জীৱশ্ৰেষ্ঠতাৰ অহংকাৰ? হয়, মই মানিছোঁ, প্ৰকৃতিৰ হৃদয় বিদাৰি তই নিতৌ সাজিছ উন্নতিৰ কাৰে। ৰাজনীতি অৰ্থনীতি তোৰ হাতৰ মুঠি। বাহ, বহু ক্ষেত্ৰত তই মানৱ জীৱন দিব পৰা হলি। কঠিন ব্যাধিক নেওচি দীৰ্ঘায়ু কৰিব পৰা হলি। কিহৰ কথা এৰিম? টেষ্ট টিউব বেবীৰ কথা, কৃত্ৰিম অংগ সংৰোপণৰ কথা, নে কৃত্ৰিম উপগ্ৰহ আৰু উদ্যোগ বিপ্লৱৰ কথা? আচলতে কি বুজিছ? অন্তহীন আৰু বিৰামহীন তোৰ এই যাত্ৰা। মনত আছেনে তোৰ গছৰ পাত পিন্ধা কেঁচা মঙহৰ কথা? আৰু আজি তই যাত্ৰা শেষ কৰিছহি ক'ত? সুউচ্চ অট্টালিকাত নে পঞ্চতাৰকাযুক্ত হোটেলত? যি নহওক বাৰু, সকলো ঠিকেই আছে, কিন্তু এষাৰ কথা নকওঁ বুলিও কৈছোঁ। কি জাননে? মানৱী জনম লৈও তই মানৱীয়তাকে পাহৰিলি, অৰ্থলোভী হৈ আধ্যাত্মিকতাক নেওচিলি। তথাপি কওঁ, তই যাত্ৰা কৰিবই লাগিব। তোৰ প্ৰচণ্ড যাত্ৰাইহে কাল মহামাৰী উঠিব, আৰু তেতিয়াহে তোক জীৱশ্ৰেষ্ঠ বুলিব।